এইটো মোৰ ভাইটি। নমস্কাৰ, মোৰ নাম প্ৰিজম দত্ত, উপসভাপতি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলা। খেলখনৰ বিষয়ে কোৱাচোন। আজি আপোনাৰ মাজোৰা প্ৰচেষ্টাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোৰহাট জিলাৰ তৰফৰ পৰা এখনি বেডমিণ্টন প্ৰতিযোগিতা আয়োজন কৰা হৈছে 21, 22 আৰু 23 তাৰিখে। গতিকে ইয়াত সকলো আহক, খেলখন চাওক, লগতে আমাক সহায় সহযোগিতা আগবঢ়াওক। বৰ ধুনীয়াকৈ সিহঁতি এৰেঞ্জমেণ্টটো কৰিছে। সিহঁতি আমাক নিমন্ত্ৰণ কৰিলে, মোৰ লগত আৰু দুজন আহিছে, মই চিনাকি কৰি দিম। বৰ ভাল লাগিছে পৰিৱেশটো। এই বুলি কয় কেইদিনীয়া খেল, কি কথা এইটো? তিনিদিনীয়া খেল 21, 22 আৰু 23। এতিয়া ফেব্ৰুৱাৰী মাহৰ 21, 22, 23 আজিৰ পৰা আৰম্ভ হৈছে, 23 তাৰিখে শেষ হ'ব। 23 তাৰিখে শেষ হ'ব। এতিয়ালৈকে কিমান পাৰ্টিচিপেণ্ট হৈছে? এতিয়ালৈকে 28টা পাৰ্টিচিপেণ্ট হৈছে আউটডোৰত, আৰু ইনডোৰত আপোনাৰ 32টাই যোগাযোগ কৰিছে এতিয়ালৈকে। ঠিক আছে, বাকীখিনি দেখাই আছোঁ। ঐ কি খবৰ শুন? ভালে আছ? ভালে আছোঁ দেই। পইচাটো দি দে। নমস্কাৰ, মোৰ নাম সুশান্ত শেখৰ চুতীয়া, মই বাহানা কলেজৰ সহকাৰী সম্পাদক। আচ্ছা, বঢ়িয়া। খেলখনৰ পৰা পূৰা লাগি আছ? লাগি আছোঁ আৰু দেই। অ'কে, বঢ়িয়া। এইখন পোষ্টাৰ এখন, প্ৰাইজ মানি 15,000, জইনিং ফিজ 400। বৰ ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে, বতাহ সোমোৱাৰ কোনো চান্স নাই। নমস্কাৰ, মোৰ লগত আৰু দুজন ব্যক্তি আহিছে, পৰিচয়টো কৰাই দিওঁ। ঋষিকেশ ভট্টাচাৰ্য আৰু মোৰ বন্ধু ডক্টৰ শৰ্মা। আমি তিনিজন একেলগে আহিলোঁ। এতিয়া আমি ইয়াত কি কৰিম? আমাৰ কাম কি? বেডমিণ্টন প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়, উদ্বোধন। হয়, মানে আমি বেডমিণ্টন খেলিব লাগিব। হয় হয়, খেলিব লাগিব। দাদা আপুনিয়ে মই হ'ব, আপোনাক এজন দি দিম, হয় নাই? হাই এটা দে, হাই এটা দে চুৰি। খেল চাবলৈ আহিলে নি? হে খেল চাবলৈ আহিলে? ঘৰটো ক'ত, ওচৰতে নি? সেইটো কি নাম তোমাৰ? এই মজা, সি আকৌ লাজ কৰিছে। কি নাম তোমাৰ? তোমাৰ কি ভাইটি নামটো? এই মজা। তোমাৰ? এই ইহঁতক নুসুধিলে, তোমাৰ নামটো কোৱা। তোমাৰ? ঠিক আছে দেই, থেংক ইউ। ক'ত আছে মোৰ ভণ্টি উষা? বোলে গতি বোলে। নমস্কাৰ, মই উষা। আজি বেডমিণ্টন প্ৰতিযোগিতাৰ মই সুশিকা হিচাপে আজি অনুষ্ঠানটিত থাকি লগতে আমাৰ ৰাজাদাক অনুষ্ঠানটিলৈ শুভাৰম্ভ জনাইছোঁ। দ্বিতীয়তে ৰাজা বাইলুং ডাঙৰীয়াক, তেওঁ এজন বিশিষ্ট সমাজকৰ্মী, তেওঁক আগবঢ়াই নিবৰ বাবে আমাৰ কমিটিৰ সুশান্ত শেখৰ চুতীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু লগতে বিশ্বজ্যোতি শৰ্মা ছাৰ, একাডেমিক হেড, অসম মহিলা বিশ্ববিদ্যালয়, তেওঁকো আমাৰ মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে উষাৰাণী হাজৰিকাক অনুৰোধ জনাইছোঁ। আমাৰ বিশিষ্ট অতিথিসকল, লগতে বাৰু ময়ো আছোঁ। দুআষাৰ সকলোৰে হৈ দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ আৰু উপস্থিত ৰাইজ, বিশিষ্ট ব্যক্তিসকল, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে এই সৰু সৰু ল'ৰাখিনিক উৎসাহ দিবলৈ ইয়ালৈ অহাৰ বাবে। আৰু প্ৰথম কথা, খুব ভাল লাগিছে, কাৰণ খেলা অৰ্থাৎ ক্ৰীড়াই হৈছে মানুহৰ মানে জীৱনৰ এনেকুৱা এটা বস্তু যিটো মানুহক সদায় ডেকা কৰি ৰাখে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যোনে এই গোটেই ধুনীয়া দিবানৈশ বেডমিণ্টন প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছে, তেওঁলোকৰ সৈতে মোৰ সম্পৰ্ক বহুত পুৰণি। আৰু আচলতে পৃথিৱীৰ আটাইতকৈ পুৰণি ছাত্ৰ সংগঠন হিচাপে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক জনা যায়। আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ যেতিয়া অসমৰ সৈতে জড়িত হৈছিলে, তেতিয়াৰ দিনৰ পৰা আমি পুৰণা যিখিনি লিডাৰ্ছ আছিলে, মই বিশেষকৈ নাম ল'ব বিচাৰিছোঁ শ্ৰীহৰি বৰিকৰ, অভিষেক কুপছত, এইসকল আছিলে ABVPৰ অসমৰ তেওঁলোক পায়নিয়াৰ অৰ্থাৎ পথিকৃৎ।
আৰু সকলোতকৈ ডাঙৰ কথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নিচিনা সংগঠনে এনেকুৱা ইমান গঠনমূলক কাম কৰাৰ কাৰণে মই অতিকৈ আনন্দিত হৈছোঁ আৰু যিসকল বিশিষ্ট ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছে তেওঁলোকে তাৰ কাৰণে মোৰ খুব ভাল লাগিছে কিয়নো তেওঁলোক একোজন সমাজ সংগঠন তেওঁলোকৰ পৰিচয় বেলেগ বেলেগ হ'ব পাৰে কোনোবা এজন হয়তো প্ৰফেচাৰ কোনোবা এজন হয়তো সমাজৰ অন্য প্ৰফেশ্যনৰ লগত জড়িত ব্যক্তি হ'ব পাৰে কিন্তু প্ৰত্যেকে একোজন সমাজ সংগঠন আৰু পুনৰবাৰ সুশান্ত প্ৰিজমহঁতক ধন্যবাদ জনাইছোঁ তোমালোকৰ নিচিনা ল'ৰাই ইমান ধুনীয়া ধুনীয়া কাম কৰি আছা জীৱনৰ আপুৰুগীয়া সময় ভাল কামত ব্যৱহাৰ কৰিছা আৰু ইমান এখন সুন্দৰ প্ৰতিযোগিতা পাতি ঘূৰামুৰি হ'ল কাৰণে কিছু বস্তু অলপ কম পালা কিন্তু কি দিছিলে সেইটো কি দিছিলে আচলতে সিহঁতেই গম পাব মানে বেডমিণ্টন নেট শ্বাটলকক ৰেকেট এনেকুৱা ধৰণৰ কিবা কিবি দিছিলে আৰু এইখিনিকে মোৰ ক'বলগীয়া আপোনালোকে উপভোগ কৰক তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে পাতিছে আৰু এটা বস্তু মোৰ ভাল লাগিছে যে আমাৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকে তেওঁলোকৰ জীৱনৰ আপুৰুগীয়া সময় এনেকুৱা ধৰণৰ অনুষ্ঠানত প্ৰয়োগ কৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা সেইকাৰণে এটা মই হাত চাপৰি বিচাৰিছোঁ এই ল'ৰাকেইটাৰ কাৰণে মই এটা হাত চাপৰি বিচাৰিছোঁ যে যিটো সময়ত অসমত ড্ৰাগছৰ প্ৰয়োভৰ বাঢ়িছে যিটো সময়ত অসমত ক্ৰাইম বাঢ়িছে সেইটো সময়ত আমি যুৱচামক ভাল কৰাৰ কাৰণে আমি প্ৰয়াস কৰা উচিত এনেকুৱা ধৰণৰ অনুষ্ঠানে সেই যুৱচামক ভাল ভাল কৰ্মত নিয়োজিত কৰিবলৈ অনুপ্ৰেৰণা যোগাব গতিকে এইখিনিয়ে আপোনালোকে উপভোগ কৰক ধন্যবাদ ধন্যবাদ ডাঙৰীয়া আপোনাৰ বহুমূলীয়া মন্তব্য আগবঢ়োৱাৰ বাবে আৰু প্ৰতিজন বিশিষ্ট অতিথিক অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময়ৰ অকণমান সময় আমাৰ আজিৰ অনুষ্ঠানটিৰ বাবে উলিয়াই আমাক সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ খেল এখন খেলিলোঁ খেলখনত জিকিলোঁ বাৰু ভাল লাগিলে কিন্তু বহুত দিনৰ বেডমিণ্টন খেলিলোঁ আমাৰ অস্থায়ী কাৰ্যালয়ত তেওঁলোকৰ নাম পানী খাই আছোঁ এতিয়া অৰিজিনেল খেল আৰম্ভ হৈছে ভাল লাগিল ইয়ালৈ আহি বৰ সুন্দৰ খেল হৈ আছে এতিয়া এখন প্ৰথমখন খেল ইয়াৰ মোৰ পিছফালে ইয়াৰ দৰ্শকে একদম মনে মনে খেল চাই আছে উপভোগ কৰি আছোঁ চাহ কেনেকুৱা লাগিছে খেল ভাল লাগিছে এতিয়ালৈ ভালে আছে ভাল লাগিছে উপভোগ কৰি আছোঁ চাহ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে মেম ঠিকে আছে ভাল লাগিছে বহুত ভাল লাগিছে অ'কে বঢ়িয়া দাদা আহিলে ভাল লাগিলে খেলখন উপভোগ কৰিলে লগতে আমাক দৰ্শকত আমোদ দিলে আগন্তুক দিনত যাতে তেওঁ আকৌ এনেকুৱা ধৰণে খেল খেলি যাব পাৰে দৰ্শকক দেখুৱাব পাৰে তাৰ বাবে অশেষ ধন্যবাদ তোকো ধন্যবাদ দিলোঁ বৰ ধুনীয়াকৈ সিহঁতি আমাক সন্মান তথা আৰু বহুত কিবা কিবি দিলে ভাল লাগিলে থেংক ইউ হা এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ এই খেলখনলৈ আহি বিৰাট ভাল লাগিলে আৰু এখেতসকলৰ যিটো মানে আমাক সন্মান জনালে লগতে ইমান ধুনীয়াকৈ আতিথ্য কৰিলে সেইটো কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ শেষত জয় আই অসম অসমীয়া গিৰি চলিবই লাগিব ধন্যবাদ এইবোৰ পকৰী দোকান আমি কিনকিনা বৰষুণ এইফালেও পকৰী দোকান আৰু এই গোটেই বস্তুটোৰ ভিতৰতে দূৰৰ পৰা দেখাইছোঁ
এই পেণ্ডেলৰ ভিতৰতে খেল হৈছে খালি বৰষুণটোৱে বৰ দিগদাৰ দিলে দেই